এখন সৰু গাঁৱত এজন কৃষক মনসুখে বাস কৰিছিল। যেনেকুৱা নাম তেনেকুৱা কৃষক। তেওঁ কেৱল নিজৰ মতে চলে। আটাইতকৈ বেছি এলেহুৱা। তেওঁৰ কাৰণে তেওঁৰ পত্নীৰো বহুত অশান্তি হৈছিল। তেওঁৰ পত্নী বেচেৰী গহনাই গোটেই দিন ঘৰৰ কামতেই লাগি থাকিছিল। তাৰ পাছত নিজৰ খেতি চোৱা-চিতা কৰিছিল। মনসুখ আৰামত শুই থাকিছিল। তেতিয়া বাহিৰৰ গলিত খেলি থকা ল'ৰা-ছোৱালীক চাই থাকিছিল। তেওঁ ইমানেই বেছি এলেহুৱা আছিল যে তেওঁ চবেই কৰিছিল, কিন্তু খেতি আৰু কাম নকৰিছিল। মোৰ পিতায়েও কেনেকুৱা অকৰ্মণ্য আৰু এলেহুৱা মানুহক গতাই দিলে। শুনিছেনে? উঠক, দুপৰীয়া হৈ গ'ল। ৰাতিয়েই শোৱা নহয়, দুপৰীয়া হ'ল। তোমাৰ অকণো ধৈৰ্য নাই নেকি? যেতিয়াই টোপনিটো আহে আহি পেলাই উঠাই দিয়া। ৰাতিয়েই শোৱা নহয়, দুপৰীয়া হ'ল, আৰু আপোনাৰ লাগিছে আপুনি এতিয়াহে শুইছে। অলপতো ঠিক হওক। মই এজনী তিৰোতাই কেতিয়ালৈকে ঘৰৰ কাম কৰি থাকিম আৰু কেতিয়ালৈকে খেতি? ওচৰৰ মানুহক চাওকচোন, চবেই পুৱাই পুৱাই নিজৰ পথাৰলৈ যায় আৰু আপুনি গোটেই দিনটোৱে শুই থাকে। শুই থাকো। মই কি তোমাৰ চকুলৈ শুইছো নেকি হে? মোৰ চকু আছে, যেতিয়া মন যায় বন্ধ কৰি ল'ম। হয়নে? তেন্তে এয়াই কথা। তেন্তে মোৰ কথা শুনক। ময়ো আজি কাম নকৰোঁ। যেতিয়া ভোক লাগিব তেতিয়া নিজে নিজে খোৱা ৰান্ধি ল'ব। মোৰো বহুত টোপনি আহে, ময়ো শুবলৈ যাওঁ। দুপৰীয়াৰ পৰা সন্ধিয়া, সন্ধিয়াৰ পৰা ৰাতি আৰু পাছদিনা পুৱা হৈ যায়। কিন্তু মনসুখ নিজৰ বিচনাৰ পৰা উঠাই নাই। উপায়হীন গহনাই উঠে আৰু খোৱা ৰান্ধে আৰু খোৱা ৰান্ধি লৈ আহে আৰু তৎক্ষণাৎ এই ভোজন কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওক। গৈ পেলাই পথাৰত কাম কৰকগৈ। আপোনাৰ দৰে ইমান এলেহুৱা মানুহ মই আজিলৈকে দেখা নাই। 100 এলেহুৱা মৰিলে চাগে যেতিয়া আপুনি জন্ম হৈছিল। আপোনাৰ কাৰণে মই ৰাতিৰ পৰা গৰু ম'হক ঘাঁহো দিয়া নাই। আৰে ইয়াৰ কাৰণে তুমি মোক কি শুনাইছা? তুমি গৰু ম'হক ঘাঁহ দিবলগীয়া আছিলে, দি দিয়া। কিন্তু তুমিতো মোক দিগদাৰী কৰিব লাগে। মই শুম, তেন্তে তুমিও শুবা। গহনাই পাছত গৰু ম'হক ঘাঁহ খাবলৈ দিয়ে আৰু নিজৰ পথাৰৰ ফালে ওলাই যায়। তাত পথাৰত আৰে বৌ, আপুনি সদায় আহি পথাৰত কাম কৰে। কেতিয়াবা আহি মনসুখকো ক'ব কিমান এলেহুৱা মানুহ তেওঁ। গোটেইখিনি কৰি চালোঁ ককাইদেউ, কিন্তু তেওঁতো একোৱেই নুশুনে। মইতো এইটো বুজি পোৱা নাই যে এজন মানুহে ইমানকৈ কেনেকে শুব পাৰে। আৰে বৌ, সি এলেহুৱা হয়, বুজি লওক এই কথাটো। যি মানুহে কাম নকৰে তেওঁ ইমানেই শুৱে। আপুনি কিবা কৰিব লাগিব, নহ'লে আপুনি এইদৰে পৰিশ্ৰম কৰি কৰি অৱস্থা কাঢ়ি ল'ব। সন্ধিয়াৰ সময়ত গহনা ভাগৰি জুগৰি পথাৰৰ পৰা উভতি আহে। তেতিয়া দেখিলে মনসুখ বাহিৰত বিচনাখনত চোতালত থৈ শুই আছে আৰু এটা কুকুৰ আহি তেওঁৰ মুখত চেলেকি আছে। এয়া দেখা পাই গহনাৰ বৰ খং উঠিল। তেওঁ তৎক্ষণাৎ মূৰত উঠাই থোৱা সেউজীয়া ঘাঁহবোৰ কাষত নমাই আৰু এবাল্টি পানী আনি মনসুখৰ গাত ঢালি দিলে। আৰে পাগল হৈ গ'লা নেকি হে? এয়া কি কৰি দিলা? গোটেই বিচনাখন তিয়াই দিলা। এতিয়া মই ৰাতি ক'ত শুম? আপুনি মোৰ কথা এবাৰো ভাবিব নোৱাৰেনে? মই গোটেই দিন কামত লাগি থাকোঁ আৰু ইফালে আপুনি গোটেই দিন বিচনাত পৰি থাকে। এতিয়া মোৰ ধৈৰ্যৰ সীমা হেৰাই গ'ল। যদি কাইলৈৰ পৰা আপুনি কামলৈ নাযায়, তেতিয়া মই এই কুঁৱাত জাপ দি মোৰ প্ৰাণ দি দিম। কেনেকে বলিয়াৰ দৰে কথা কৈছা তুমি? এটা কামৰ কাৰণে তুমি তোমাৰ জীৱন কিয় দিবা? বহুত হৈ গ'ল। যদি আপুনি কাইলৈ পুৱা কামলৈ নাযায়, তেতিয়া মই সঁচাই মোৰ প্ৰাণ দি দিম। পিছদিনা পুৱা উঠক। আপুনি চাগে ৰাতিৰ কথা পাহৰি গ'ল, কিন্তু মই ধেমালি কৰা নাছিলোঁ। উঠক, এতিয়াই পথাৰলৈ যাওক আৰু কাম কৰকগৈ। মই তোমাৰ এই গালি ধমকিত মই ভয় নাখাওঁ। তুমি যি কৰিব লাগে কৰা, কিন্তু মই ইমান মৰমৰ টোপনিটো এৰি পথাৰত কাম কৰিবলৈ নাযাওঁ। গহনাই খঙতে চোতালৰ কাষত কুঁৱাৰ পাৰত গৈ থিয় হয়গৈ। আপুনি মোৰ কথা ধেমালি বুলি ভাবিছিলে নহয়? মই 10লৈকে গণনা কৰিম। যদি আপুনি বিচনা ত্যাগ নকৰে, তেতিয়া মই এই কুঁৱাত জাপ দি দিম। মনসুখে দেখিলে যে সঁচাকৈ গহনা কুঁৱাৰ পাৰত থিয় হৈ আছে। তেওঁ ভয় খাই বিচনা এৰে আৰু কোৰখন লৈ পথাৰলৈ বুলি ভোৰভৰাই গুচি যায়। তেওঁ যোৱাৰ পাছত গহনা কামত লাগি যায়। তেতিয়া এগৰাকী বৃদ্ধ মহিলা আহি খোৱা বস্তু বিচাৰে তেওঁক। আই, এই মাকো 2টা ৰুটি দে। বৰকৈ ভোক লাগিছে অ'। অলপ ৰ'ব আইতা, লৈ আহিছোঁ। তাৰ পাছত গহনাই এখন কাঁহীত অলপ তৰকাৰী আৰু ৰুটি পানী আনি সেই বৃদ্ধাগৰাকীক দি দিয়ে। আহাৰ গ্ৰহণ কৰাৰ পাছত বুঢ়ীয়ে গহনাক আশীৰ্বাদ দিয়ে। কি হ'ল আই, তই ইমান উদাস হৈ কিয় আছ? বাৰু তোৰ ঘৰত কিবা সমস্যা হৈ আছে নেকি?
নকদিবা আইতা, মোৰ বিয়া এনেকুৱা অকৰ্মণ্য আৰু এলেহুৱা মানুহৰ লগত কৰাই দিলে যি গোটেই দিনটো শুই থাকে আৰু মই ইফালে ঘৰৰ লগতে পথাৰৰ কামো চাব লাগে। তেওঁ একো কামকে নকৰে, আনকি তেওঁ এইটোও নাজানে যে তেওঁ শুই আছে আৰু কুকুৰে তেওঁৰ মুখ চেলেকি গুচি গ'ল। এনে মানুহৰ লগত মই গোটেই জীৱন কেনেকৈ কটাওঁ? বছ আই, তই এইখিনি কথাত অশান্তিত আছ। বাৰু ঠিক আছে, তই মোক ভোজন কৰোৱালি, তেন্তে মই তোক এটা পৰামৰ্শ দিওঁ। ময়ো মানুহে, মোৰ কষ্ট হয়। তাৰ পাছত বুঢ়ী আইতাই গহনাৰ কাণে কাণে কিবা ক'লে, যিটো শুনাৰ পাছত গহনাই বুঢ়ী আইতাক ক'লে, যদি এনেকুৱাই হৈ যায় তেতিয়া তেওঁ ঠিক হৈ যাবনে? তই চাই থাকিবি, তেওঁ নিশ্চয় ঠিক হৈ যাব। আইতাই গহনাক আশীৰ্বাদ দি গুচি যায় আৰু ইফালে পথাৰত আৰামত নিজৰ গামোচাখন মাটিত পাৰি তেওঁ শুই আছে। তেতিয়া তেওঁ সপোনত গহনাক দেখিলে, যি বহুত খঙত আছে আৰু তেওঁক কৈ আছে যে কাম কৰক। মনচুকে চকু মেলি ইফালে সিফালে চায় আৰু পুনৰ তেওঁ চকু মুদি শুই যায়। তেওঁ কি ভাবিছিল যে মোক পথাৰলৈ পঠাই দিলে কি মই কাম কৰি ল'ম? আৰে টোপনিটো যিকোনো জেগাতে আহি যায়। এই জগতত যদি চবতকৈ ভাল বস্তুটো আছে আৰু সিয়ে হৈছে টোপনি। মইতো কেতিয়াবা কেতিয়াবা ভাবোঁ যে যদি ভগৱানে টোপনি নিদিলেহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন? অলপ সময়ৰ পাছত গহনাই মনচুকৰ বাবে ৰুটি আৰু দৈ লৈ পথাৰলৈ আহে আৰু তেওঁ দেখে যে মনচুক আৰামত নিজৰ পথাৰত গামোচা পাৰি শুই আছে। শুনিছেনে? উঠক, ভোজন কৰি লওক। আৰে গহনা, তুমি কিমান ভাল! তুমি কেনেকৈ গম পালা যে মোৰ ভোক লাগিছে? মইতো আপোনাৰ বিষয়ে চব গম পাই গ'লো যে কেতিয়া আপোনাৰ ভোক লাগে, কেতিয়া পিয়াহ লাগে। কিন্তু মোকো কওকচোন, 2 বছৰ আমাৰ বিয়াৰ দিন হ'বৰ হ'ল। আপুনি জানেনে কেতিয়া মোৰ ভোক লাগে, কেতিয়া মোৰ পিয়াহ লাগে? আৰে গহনা, কিয় খং খাইছা? তুমিতো জানাই দেখোন যে মোৰ কিমান টোপনি আহে। তুমিতো গোটেইবোৰ চম্ভালিয়েই লোৱা। নিশ্চয় আপুনি গম পাই গ'ল যে মই গোটেইবোৰ চম্ভালি লওঁ। কিন্তু কেতিয়ালৈকে? ময়ো মানুহে, মোৰো কষ্ট হয়। বছ মনচুক, এতিয়া বহুত হৈ গ'ল। আজি মই বুজি পালোঁ যে আপুনি মোৰ কথাত আৰু মোক কোনো আদৰ নকৰে। এয়া মোৰ ফালৰ পৰা আপোনালৈ অন্তিম ভোজন আছিল। অন্তিম ভোজন? ক'বলৈ কি বিচাৰিছা গহনা? এই 2টা বছৰত মই বহুত চেষ্টা কৰিলোঁ যে মই আপোনাৰ লগ দিওঁ আৰু মই দিলোঁ। আপুনি সদায় শুই থাকে, গোটেই কামবোৰ মোলৈ ঠেলি দিয়ে। মই মোৰ বেমাৰ আজাৰকো আওকাণ কৰি ঘৰৰ কাম আৰু পথাৰৰ কাম কাজ চাওঁ। কিন্তু এতিয়া বহুত বেছি হৈ গ'ল। মই কাইলৈ পুৱাই মোৰ ঘৰলৈ গুচি যাম। যদি আপোনাক মোৰ প্ৰয়োজন হয় তেতিয়া আপুনি কাম কৰিব, তেতিয়াহে মই উভতি আহিম। নহ'লে মোক নিবলৈ কেতিয়াও নাহিব। মনচুকে ভাবিলে যে গহনাৰ খং উঠিছে, সেইকাৰণেহে এনেকে কথা কৈছে। সন্ধিয়া লাগিবলৈ ধৰে। পিছদিনা পুৱা গহনাই নিজৰ কাপোৰ কানি বান্ধি লৈ নিজৰ মাকৰ ঘৰলৈ ওলাই যায়। তেওঁ এখন চিঠিত মনচুকৰ কাৰণে বাৰ্তা এৰি থৈ যায়। পুৱাৰ পাছত দুপৰীয়া হৈ যায়। মনচুকৰ ভোক লাগে। তেতিয়া তেওঁ উঠি গৈ চায় যে ঘৰত গহনা নাই। পাকঘৰ একেবাৰে খালী হৈ আছে আৰু গৰু ম'হে বান্ধত থাকি হেম্বেলিয়াই আছে। মনচুকে গোটেই ঘৰখনত গহনাক বিচাৰে, কিন্তু গহনাক নেপালে। তেওঁ দৌৰি পথাৰৰ ফালে যায় আৰু তাত দেখে যে পথাৰতো গহনা নাই। তেতিয়া তেওঁৰ গহনাই কালি কোৱা কথালৈ মনত পৰিল যে তেওঁ নিজৰ মাকৰ ঘৰলৈ গুচি যাব। এই কথা ভাবি মনচুকে তাত মাটিতে বহি দিলে। বহুত চিন্তা ভাৱনা কৰাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি আহিলে আৰু ঘৰলৈ আহি গহনাই থৈ যোৱা চিঠিখন পঢ়িলে। সৰ্বপ্ৰথমে তেওঁ গৰু ম'হক ঘাঁহ দিলেগৈ। তেওঁ দেখিলে যে গছৰ পৰা পাত সৰি চোতাল ভৰি পৰিছে। তেওঁ তৎক্ষণাৎ ঝাৰু লৈ গোটেই পাতবোৰ একত্ৰিত কৰে। এইখিনি কৰোঁতে তেওঁৰ বহুত বেছি ভোক লাগিলে। তেওঁ পাকঘৰলৈ যায় আৰু কোনোমতে চৌকা জ্বলালে, আটা মাৰি ৰুটি বনালে আৰু যেতিয়া তেওঁ খালে, সেই আধা সিজা ৰুটিও আজি তেওঁৰ বাবে বৰ সুস্বাদু লাগিল। পিছদিনা পুৱা মনচুক নিজৰ পথাৰলৈ যায়। তেতিয়া দেখিলে যে তেওঁৰ পথাৰ খালী হৈ আছে আৰু যিকণ শস্য গজিছিল সিও পানীৰ অভাৱত শুকাই গ'ল। তেওঁ ঘৰলৈ উভতি আহিল আৰু নিজৰ 2টা গৰুক হালত লগাই হাল বাবলৈ ধৰিলে। তাৰ পাছত পথাৰত শস্য লগালে। ৰাতি হ'বলৈ ধৰিলে আৰু তেওঁ ভাগৰত ক'ব নোৱাৰা হৈ আহিল। ঘৰ আহি পাই তেওঁ থৈ দিয়া বাঁহী ৰুটি খালে আৰু যেতিয়া তেওঁ বিচনাত বাগৰ দিলে তেতিয়া দেখে যে আজি আন দিনৰ তুলনাত বিচনাত বাগৰ দি ভাল লাগিছে। গহনাৰ অবিহনে তেওঁৰ খালী ঘৰটোত থাকি ভাল নালাগিল।
মই জানো গহনা, তুমি মোৰ কাৰণে বাট চাই আছিলা, কিন্তু মই তোমাক এতিয়া নিবলৈ নাহোঁ। আজি গোটেই দিনটো ইমান পৰিশ্ৰম কৰাৰ পাছত মই বুজিব পাৰিলোঁ যে মই তোমাৰ সৈতে কিমান অন্যায় কৰিলোঁ। এতিয়াতো মই তোমাক আনিবলৈ তেতিয়া আহিম যেতিয়া আমাৰ শস্য তৈয়াৰ হৈ যাব। চাওঁতে চাওঁতে 5 মাহ পাৰ হৈ গ'ল। মনচুকে এতিয়া সদায় নিজৰ ঘৰৰ গৰু ম'হ আৰু নিজৰ খেতি চায়। শস্য তৈয়াৰ হৈ যায় আৰু তেওঁ সেইবোৰ কাটি অনাৰ পাছত বজাৰত গোটেই শস্য বেচি দিয়ে আৰু আহিবৰ সময়ত গহনাৰ বাবে সুন্দৰ শাৰী কিনে, ৰঙা ৰঙৰ খাৰুও কিনে আৰু সেয়া এটা ধুনীয়া মোনাত লৈ পিছদিনা পুৱাই শহুৰেকৰ ঘৰলৈ ওলাই যায়। যেতিয়া মনচুক তাত পায়গৈ, দীৰ্ঘজীৱী হোৱা জোঁৱাই, দীৰ্ঘজীৱী হোৱা। হওক তেওঁ দিয়া, গহনায়ো সদায় তোমাৰ কথাকেই ভাবি থাকে বোপাই। গহনা বহুত ভাল। তেওঁ মোৰ ভুলটো অনুভৱ কৰালে আৰু আজি মই গহনাক নিবলৈ আহিছোঁ। মনচুক গৈ গহনাক লগ ধৰে। গহনা, মোক মাফ কৰি দিয়া। তুমি সকলোতকৈ আগতে গোটেই কামবোৰ কৰি দিছিলা। মোৰ এনেকুৱা লাগিছিল যে তুমিতো গোটেইখিনিয়ে কৰিব পাৰা, তেতিয়া মই কৰা কি প্ৰয়োজন? কিন্তু যেতিয়া তুমি মোক এৰি থৈ গুচি আহিলা, তেতিয়া মোৰ বহুত দুখ হ'ল। তেতিয়া মোৰ বুদ্ধিও আহি গ'ল। তুমি ঘৰলৈ গৈ চোৱাচোন, মই গোটেইখিনি চম্ভালি ল'লোঁ। আৰু এই শাৰী আৰু খাৰু মই পথাৰত কৰা পৰিশ্ৰমৰ উপাৰ্জনৰ পৰা আনিছোঁ। মোকো মাফ কৰি দিয়ক, মই এইদৰে আপোনাক এৰি থৈ আহিব নালাগিছিল। তাৰ পাছত মনচুকে গহনাক লৈ নিজৰ ঘৰলৈ গুচি আহে। এতিয়া দুয়ো পতি পত্নীয়ে লগ লাগি কাম কৰে আৰু সুখেৰে জীৱন কটাবলৈ ধৰিলে।